সৰ্বে ভদ্ৰাণি পশ্যন্তু ইজনে সিজনৰ ভালে মংগল দৃষ্টিৰে প্ৰেম দৃষ্টিৰে চাব ৰাৱণৰ নিচিনাকে দৃষ্টিৰে নাচাব কুম্ভকৰ্ণৰ নিচিনাকে দৃষ্টিৰে নাচাব কংসৰ দৃষ্টিৰে নাচাব ভদ্ৰাণি পশ্যন্তু মৰমেৰে চাওক প্ৰেমেৰে চাওক মংগল ভাৱনাৰে চাওক মা কচিত দুঃখ ভাগ ভৱিত কোনো যাতে এই সংসাৰত বিশ্ব ব্ৰহ্মাণ্ডত দুখী নহয় কোনো মহাত্মা গান্ধীৰ বিচাৰটো এইটোৱে আছিলে সেইকাৰণে সকলো ত্যাগ কৰি ৰাইজৰ সেৱাত লাগিল সন্ত বিনোবাজীয়েও ৭৫,০০০ কিলোমিটাৰ ১৪ বছৰত খোজ কাঢ়িলে আৰু প্ৰায় ৭৫ লাখ একৰ জমিন প্ৰাপ্ত কৰি দুখীয়াসকলক ভগাই দিলে এই শেষৰটো মা কচিত দুখ ভাগ ভৱিত কোনো যাতে দুখী নহওক কৃষ্ণ ৰাম আকাশ সকলোৱে পাওক বতাহ সকলোৱে পাওক সূৰ্যৰ ৰশ্মি সকলোৱে পাওক জল পবিত্ৰ জল সকলোৱে পাওক পৃথিৱী সকলোৰে হওক কাৰণ পৃথিৱী আমাৰ মাতা এই ৫টা বস্তু সকলোকে লাগে সকলোৱে পাওক কোনোবাই বেছিকৈ নুথব পানীও কিনিবলগীয়া হৈছে বতাহো কিনিবলগীয়া হৈছে এই অৱস্থাত নাযাওঁ মোৰ ওচৰত কেইজনমান ব্যক্তি বহি আছে এজন মোৰ সন্মুখত লগত বহি আছে তেখেতৰ চেহেৰাটো অলপমান ধুনীয়া মোৰটো অলপমান বেয়া নহয় এইভাগে মাতৃ আছে আমি এখেতৰ নাম দিছোঁ আশ্ৰম মাতৃ মই বৰ দুখ পাইছোঁ এটা কথাত যে এইবাৰ যি যাত্ৰা হ'ল আমাৰ বৰ বঢ়িয়া যাত্ৰা হ'ল আইগৰাকীক নিব নোৱাৰিলোঁ থাকি গ'ল বৰ মনত মোৰ দুখ হৈ আছে সেইকাৰণে মই ক্ষমা বিচাৰিছোঁ নেক্সট টাইম আপোনাৰ নামটো প্ৰথমতে ৰাখিম ভগৱানে ভাগ্যত থাকিবলৈ ভগৱানে নিব এখেতক যে দেখিছে তেখেত আমাৰ লগত এই জন্ম আগতো বহুত দিন আছিলে ইয়াৰ পিছতো থাকিব এজন ইয়াত আছে দেখিছেনে ৭ জন্মৰ লগত আছিলোঁ অহা ৭ জন্ম আমি একেলগে থাকিব লাগে আপুনি ধন্যবাদ দিছে আপোনালোকে আশীৰ্বাদ কৰিব আইগৰাকী থাকিব থাকিবই লাগিব গতিকে এতিয়া তেখেতৰ ৮৩ হৈছে মই এটা অনুৰোধ কৰিছিলোঁ যে আপুনি আশ্ৰমখন আৰু কমেও ১৫ বছৰমান চলাই দিয়ক আৰু আগতে কৈছোঁ এতিয়া আজি নহয় যেতিয়া তেখেতক আমাৰ আশ্ৰমৰ সভাপতি পতা গ'ল গোটেই অসমলৈ মন ঘূৰাই 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 বৰ জ্ঞানী মানুহ আছে বৰ গুণী মানুহ আছে পণ্ডিত মানুহ আছে চব আছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত অকণমান খেলি মেলিও থাকেগৈ আমাৰ লগত নজমেগৈ গৈ গৈ আমি এখেতক পালোঁ তেতিয়া আমি কৈছিলোঁ যে ১৫ বছৰমান মিনিমাম আৰু বেছিকৈ থাকিলেও মই ভালেই নোৱাৰিলেও মিনিমাম ১৫ বছৰ আপুনি কাৰণ আপুনি দেখিব লাগিব যে আশ্ৰমত কি হৈছে আপোনাক সকলোৱে আশীৰ্বাদ কৰক এজন ভিতৰৰ পৰা বাহিৰলৈকে শুদ্ধ ব্যক্তি আমি সকলোৱে ভাল পাওঁ আমি কৈছিলোঁ যে আমি আপোনাৰ জন্মদিনটোলৈ আৰু যিমান পাৰোঁ আহি থাকিম আৰু
কাম বহুত আছে, মই ওলাবই নোৱাৰোঁ আজিকালি। ডাঙৰ কাম হাতত লৈ ল'লোঁ, এতিয়া আৰু কি হয় কি নহয়। ইংৰাজী এটা বাক্য আছে, fools are rushing there where the angels fear to tread. য'ত দেৱতাসকলে দেৱদূতবিলাকে ভৰি থবলৈ ভয় কৰে, তেনেকুৱা বিলাকত মূৰ্খবিলাকে ৰাজ কৰেহি। আমি মূৰ্খৰ মহামূৰ্খ হোৱাৰ কাৰণে ৰাজ কৰা নাই, গেলপ কৰিছোঁ, ঘোঁৰা দৌৰাইছোঁ। যিবিলাক কাম আমি হাতত লোৱাৰ যোগ্য নহয়, সেই কামবিলাক কৰিবলৈ মানুহে ভয় কৰে। বৰ ডাঙৰ ডাঙৰ পণ্ডিতেও তেনেকুৱা কামবিলাক হাতত লোৱা হৈছে। তাৰ কিছু প্ৰসাদটো আপোনালোকে পাইছে নিশ্চয়, সুগন্ধি কিছুমানটো পাইছে আমাৰ কিতাপৰ মাজেদি। আৰু ডাঙৰ কাম কৰিবলৈ লোৱা হৈছে। গতিকে ইয়ালৈ অহাৰ কাৰণটো এখেতক আশীৰ্বাদ দিবলৈ নাই অহা, এখেতৰ কাৰণে প্ৰাৰ্থনা কৰিয়ে আছো, আপোনালোকৰ পৰা আশীৰ্বাদ ল'বলৈ আহিছোঁ। যিমান কাম কৰা হৈছে এতিয়ালৈকে, এই গোটেইবিলাক ৰাইজৰ আশীৰ্বাদৰ বাহিৰে সম্ভৱ নহয়। সৰুহে আমি আনন্দিত নামৰ এখন কিতাপ লিখিলোঁ, প্ৰায় মানুহে পঢ়ে এই কিতাপখন। লাগিলে সংঘৰ হওক, লাগিলে অনাসংঘৰ হওক, লাগিলে আপোনাৰ এই সমাজখনৰ হওক, যেই গোসাঁই ব্ৰাহ্মণ সকলোৱে বৰ গভীৰতাৰে পঢ়ে। তাত আমি আমাৰ পৰিচয়টো কি দিছোঁ? আমাৰ পৰিচয় হ'ল, স্থান হ'ল প্ৰথম, গৃহ হ'ল ভকতৰ চৰণ ছায়া। আপোনাৰ ভকতৰ চৰণৰ ছায়াটো য'ত পৰে, সেইটোৱে আমাৰ ঘৰ। আমাৰ সম্পত্তি ভকতৰ পদধূলি। এই সম্পত্তি, আমাৰ কোনো সম্পত্তি নাই। এখেততো এইকণেই আছে, আমাৰ বেজি এটাও নাই। ক'ৰবাত দেখিছে জানো? এইবোৰ যে দিছে, আজি এজনে দিলে, এইটো আকৌ অন্য কোনোবাই দিলে, কোনোবাই সেইখন দিলে। ইমান দিয়ে, মানুহক কওঁ যে আমাক নিদিব আৰু, এই জবত থবলৈ জেগা নাই। কিন্তু তথাপিতো এইখন ইমান ধুনীয়াকৈ যদি ঘৰতে বনোৱা হয়, তেতিয়া মই লৈ থাকিম। এতিয়া আমি এটা প্ৰাৰ্থনা হিচাপে কৈ যে আমাৰ এই প্ৰভুজনা আজি জন্মদিনত আমি কি দিম, সৰু এটা উপহাৰ যি আছিল তাকে লৈ আহিছোঁ। আৰু সেইটো আমাৰ কুচুমী লহকৰ আছে নেকি? ক'ৰবাত আছে, স্বামীজীয়ে পিন্ধে। হা, কুচুমী লহক তেখেতক পিন্ধাই দিওঁ। আৰু দেউতাসকলে এটা ধ্বনি দিব, আইসকলে উৰুলি এটা দিব। যোৱাবাৰ আহোঁতে আমি এটা তেখেতক দিছিলোঁ, সৰুকৈ অকণমান, সৰু নহয় আমাৰ কাৰণে বৰ ডাঙৰ। প্ৰধানমন্ত্ৰীয়ে মোক পিন্ধাইছিলে উপহাৰ দি দিল্লীত, সেই কাপোৰখনৰ কাৰণে তেখেতক দিলোঁহি। এইবাৰ আমি জগন্নাথত আমাৰ মিটিং আছিলে, তালৈ গৈছিলোঁ, তেতিয়া পিন্ধাইছে জগন্নাথত। এই বস্ত্ৰভাগি আমি আইগৰাকীক দিছোঁ, জগন্নাথৰ প্ৰসাদ।
হৰি হৰি ভাগৱতে বান্ধিয়ে লৈ যাব কেতিয়াবা কেতিয়াবা জগন্নাথৰ প্ৰসাদ বুলি। প্ৰভুসকল, আজি বৰ ভাল লাগিছে। বগা বগা বৰ সুন্দৰ একদম পবিত্ৰ পবিত্ৰ জেগাত আপোনালোকে ইমান পবিত্ৰতাৰে কৰিছে। আৰু আমাৰ খৰ্গেশ্বৰ ডেকা ডাঙৰীয়া ডেকা, তেখেতে ইমান সুন্দৰকৈ পাঠটো কৰিছে আৰু প্ৰসংগ কৰিছে আৰু নোচোৱাকৈ কৰিছে। বহু মানুহে পঢ়ে, পাঠো কৰে, বহুত কিবা কিবি কৰে, চাই আমি এইটো অত্যন্ত বেয়া পাওঁ। লাগিলে কীৰ্তন ঘোষাৰ, পবিত্ৰ কীৰ্তন ঘোষাৰ এটা পদকে আপুনি দি থাকক, মুখস্থ কৰক ভালকৈ, তলৰ পৰা ওপৰৰ পৰা তললৈ, তলৰ পৰা ওপৰলৈ কৃষ্ণ শুদ্ধকৈ ক'তো উচ্চাৰণ ভুল নোহোৱাকৈ কৰক। দুটা পাৰে যদি দুটা কৰক, যিমান পাৰে সিমানহে কৰক, কিন্তু শুদ্ধভাৱে নচোৱাকৈ হৃদয়ৰ পৰা উলিয়াই আপুনি কৰক। আৰু আজি এইটো কৰিছে, আৰু লোকসকলেও, প্ৰভুসকলে, আইসকলে চব ধুনীয়াকৈ ধৰিছে। চবকে ধন্যবাদ। এতিয়া কেইটামান আপোনালোকে জনা কথা কিন্তু নুশুনা কেইটামান কথা মই আজি ক'ব খুজিছোঁ। এটা হ'ল শুক্লা যজুৰ্বেদৰ কঠোপনিষদৰ পৰা এটা মন্ত্ৰ, দ্বিতীয়টো গীতাৰ 6ষ্ঠ অধ্যায়ৰ এটা শ্লোক। আমি সোনকালে ঘূৰিও যাবগৈ লাগে, আপোনালোকৰ প্ৰগ্ৰেম হ'ব এতিয়া, বহুত কাম আছে, কিন্তু আমি আহিব মুস্কিল হ'ল। কিছু মানে ৰাস্তাও বৰ আজি জামটো বহুত বেছি। যিয়ে নহওক আমি আহি পালোহি। আপোনালোকৰ চৰণ চিন্তন কৰি, সকলোৰে চৰণত স্পৰ্শ কৰি, আমাৰ শিৰ আপোনালোকৰ চৰণত ৰাখি আমি এই দুটা মন্ত্ৰৰ ব্যাখ্যা কৰিম, যিটো আপোনাৰ কাৰণে দৰকাৰ, মোৰ কাৰণেও দৰকাৰ, অসমৰ ৰাইজ, ভাৰতৰ ৰাইজৰ কাৰণে দৰকাৰ। ছবছৰীয়া শিশু নাচিকেতা, তেওঁৰ দেউতাকে বাজস্ৰৱ ঋষিয়ে এটা যজ্ঞ কৰিছে। সেই যজ্ঞটোত সকলো ভাল ভাল বস্তু, মৰমৰ বস্তুবিলাক দান দিব লাগে। সৰু ল'ৰাটো আহি চালে যে আমাৰ দেউতাইনো কি দান দিবলৈ বিচাৰিছে। আহি দেখিলে যে বুঢ়ী বুঢ়ী গাই 1000 মান আনি থৈছে। বুঢ়ী পানীও খাই শেষ হ'ল আৰু নোৱাৰে, ঘাঁহো খাব নোৱাৰে, মৰিব আৰু এনেকুৱা। পিতোদকা জগধতিনা দুগ্ধদোহা নিৰিন্দ্ৰিয়া, মানে গাখীৰ শেষ হ'ল আৰু আগতে আৰু কোন গাখীৰ নিদিয়ে। কেনেকুৱা গৰু কিছুমানে থৈছে। এতিয়া ল'ৰাটো ভাবিলে যে ভকতক যেতিয়া দিবলগীয়া হয়, ঋষিমুনিক দিবলগীয়া হয়, ভাল বস্তুহে দিব লাগে। এই মৰিবলগীয়া গৰু সোপা কিয় আনি থৈছে? আৰু এইসোপা অনন্ত নাম আছে এইটো দি পেলাই মোৰ পিতাটো নৰক লোকলৈ গুচি যাবগৈ। এতিয়া ল'ৰাটোৱে কেনেকৈ এতিয়া দেউতাকক বুজাই, প্ৰথমতে গ'ল সেই 6 বছৰীয়া ল'ৰাটো, গৈ পেলাই বাপেকে ক'লে, দেউতা গৰু ইয়াক দিব, মোক কালে দান দিব। ভাই যা 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 যা, ইমান মই ডাঙৰ যজ্ঞ পাতিছোঁ, সময় নাই এইবোৰ কথা। অলপ সময় নাই, আকৌ আহে। দেউতা কওকচোন মোক কালে দিব, কাৰণ মই আপোনাৰ অত্যন্ত প্ৰিয়। ভগৱানক এনেই জাহা তাহা দিলে যিটো বস্তু আটাইতকৈ প্ৰিয়
সেইটোকে দি দিয়ক। Whatever is dearest to you, you offer to God Almighty. যিটো বস্তু আপুনি যে ঘৰত গৈ ভাবকগে যে মোক কোনটো বস্তু কোনজন ব্যক্তি কিটো বস্তু প্ৰিয়, এইটো মই নাৰাখোঁ, মই ভগৱানক দি দিয়ক। মোক কাক দিব? দুবাৰ দ্বিতীয়ম তৃতীয়ম তমহো বাচ মৃত্যৱে ত্বা দদামি ইতি, খং দি পেলাই কৈ দিলে তোক মৃত্যুলৈ দি দিছোঁ, যা জমক দি দিছোঁ। এতিয়া সেয়া ভাবি চিন্তি পেলাই দেউতাই যেতিয়া কথাটো কৈছে তেতিয়াহ'লে আৰু মই যমৰ ওচৰলৈকে যাব লাগিব বুলি সি যম নগৰীলৈ গুচি গ'ল। যম ঘৰত নাছিল, যম ক'ৰবালৈ গৈছিল জীৱ চিৱবিলাকক ধৰিবৰ কাৰণে। যম নাই, সিয়ে দুৱাৰ মুখতে থিয় হৈ থাকিলে, পানীও নাখালে, নবহিলেও, অন্ন গ্ৰহণ নকৰিলে, থিয় হৈ থাকিলে। 3 দিনৰ মূৰত যেতিয়া যম আহি পালেহি, যম পোৱাত তেতিয়া আৰু কৈছে কোন এইটো ল'ৰা, কোন আহিছে বোলে, এজন ব্ৰাহ্মণৰ পৰা। কেতিয়া আহিল? বোলে 3 দিনৰ আগতে আহিছে, তোমাক বিচাৰি আহিছে। কিবা খালে নে নাই? বোলে একো নাই, একো খোৱা নাই, পানীয়ে তোমাক গ্ৰহণ কৰা নাই। দৌৰি আহিল যম। অতিথিয়ে যদি নিজা আমাৰ ঘৰত যদি কিবা এটা শুশ্ৰূষা নাপায়, পানী অকণমান, জল অকণমান নাপায়, অন্ন অকণমান নাপায়, থিয় হৈ থাকিবলগীয়া হয়, অপমানিত হৈ যাবলগীয়া হয়, তেতিয়াহ'লে সি নৰকলৈ গ'ল আৰু সেই ঘৰখন বৰবাদ। অতিথি দেৱো ভৱ, অতিথি হ'ল দেৱ ঈশ্বৰ এইবুলি ভাবিবা। মাতৃদেৱো ভৱ, মাকক ভগৱান বুলি ভাবিবা। পিতৃদেৱো ভৱ, পিতৃক ভগৱান বুলি ভাবিবা। আচাৰ্য দেৱো ভৱ, আচাৰ্যসকলক দেৱতা ভগৱান বুলি ভাবিবা। আৰু অতিথি দেৱো ভৱ, অতিথিসকলক ভগৱান ভাবি তুমি পূজা কৰিবা। নাই, এইটো নহ'ল। 3 দিন এনেকুৱা থাকিলে। কি হ'ল? আহিলে, আহি ক'লে যে আহি বৰ ডাঙৰ ভুল কৰিলোঁ, এই ব্ৰাহ্মণ মোক আৰু ক্ষমা কৰা। এতিয়া মইতো আৰু বৰ ডাঙৰ কথা কৰিলোঁ, এইটো তোমাক একো শুশ্ৰূষা কৰিব নোৱাৰিলোঁ। 3 দিন যে তুমি উপবাস থাকিলা, সেইকাৰণে 3টা বৰ বিচাৰা। এতিয়া আমাৰ ইয়াত যেতিয়া মানুহ এইখিনি সময়ত আছে, খাবলৈ নগৈ উপবাসত থাকিব লাগে অকণমান সময়। তেতিয়া এটা সুধিলে কি, প্ৰথমতে মোৰ পিতাই যাতে মোক ঘূৰাই পায় আকৌ আৰু মোক নিজৰ সন্তান হিচাপে লয়, সেইটো বৰ দিয়ক বোলে। এইটো হ'ব, তোমাক বৰ আনন্দহে কৰি মানে তোমাক হেৰি কৰিব, স্বাগত কৰিব। দ্বিতীয় অগ্নিবিদ্যাটো কি এইটো শিকোৱা। অগ্নিবিদ্যাটো শিকাইলে আৰু এতিয়াৰ পৰা এই অগ্নিবিদ্যাটো তোমাৰ নামত হ'ল নাচিকেতা অগ্নি। তৃতীয় বৰটো আহিলে। এতিয়া তৃতীয় বৰটো এতিয়া ক'লে এই মানুহে যে আত্মা আত্মা কৰে, কি বস্তু এইটো? আত্মাৰ ৰূপ কেনেকুৱা, ৰং কেনেকুৱা, ক'ত থাকে আত্মা, ক'লৈ যায়, কি হয়, মৃত্যুৰ পিছত ক'লৈ যায়, জন্ম লোৱাৰ আগতে আত্মা কেনেকে আহে, আদি আৰু নানা প্ৰশ্ন। দেৱতাসকলৰ যিটো বস্তু এতিয়ালৈকে বুজি পোৱা নাই, কোনেও বুজি নাপায়, এনেকুৱা তুমি এই প্ৰশ্নটো নকৰিবা। এই প্ৰশ্নটো নকৰিবা। যি বিচাৰ মই তাকে দিম। তুমি যদি 1000 বছৰ, 10,000 বছৰৰ কাৰণে যদি তুমি যৌৱন প্ৰাপ্ত কৰিবলৈ থাকিব খোজা, মই এইটো দিম। ইমান ৰামা চৰথা চতুৰীয়া এই যে মহিলাবিলাক যে অত্যন্ত সুন্দৰ, যিবিলাক পৃথিৱীত পাবলৈ নাই, এই গোটেই মহিলাবিলাক দি দিম মই। তৰুণীবিলাকক দি দিম, গাভৰু ছোৱালীবিলাক তোমাক দি দিম। যোৱা। ভূমেৰ হানা মহদা যতনো বিনীতি, তুমি পৃথিৱীৰ যিমান ল'ব খোজা সীমা এই গোটেইখিনি দিম। যি লাগে তাকে দিম, কিন্তু আত্মাৰ বিষয়ে নুসুধিবা।
দেৱতাই মোক সুধিবলৈ যাব পোৱা নাই, গতিকে তুমি নুসুধিবা। সেইকাৰণে নহয়, মোক অন্য একো নালাগে, মোক আত্মাৰ বিষয়েহে জ্ঞান লাগে। ধন সম্পত্তি এই যিবিলাক আছে, এই সৰ্বেয়ত্ব জৰয়ন্তি তেজঃ, এদিনাখন নহয় এদিনাখন এই সুন্দৰী স্ত্ৰীবিলাকৰ ৰূপবিলাক তেনেই কুৰূপ হৈ যাব। মোৰো যৌৱন যদি তুমি 1000 বছৰ বা 1,00,000 বছৰ দিয়া, তাৰ পিছতো কোনোবা এটা দিন কিন্তু ময়ো শুকাই যাম। মোক যি সম্পত্তি দিবা, এই সম্পত্তিবোৰ নাথাকিব, একোৱেই নাথাকে, থাকিব কেৱল আত্মা আৰু আত্মাৰ জ্ঞান। তেতিয়া বৰ ভাল পাই জমে ক'লো, মই তোমাক পৰীক্ষা কৰি চালো, এনেকুৱা শিষ্য মই যেন জীৱনত পায়ে থাকো। তোমাৰ নিচিনা শিষ্য এই 5 বছৰ বয়সতে ইমান তুমি কৰিলা, গতিকে তোমাক মই এতিয়া আত্মজ্ঞান দিম। তাৰ মই এটা মন্ত্ৰ ক'ব খুজিম, নচাম পৰায় প্ৰতিভাতি বালম প্ৰমাদ্যন্তম বিত্তমোহেন মূঢ়ম অয়ম লোকো নাস্তি পৰৈতি মানি পুনঃ পুনৰ্বসমাপদ্যতে মে। নচাম্পৰায় প্ৰতিভাতি বালম, বাল মানে শিশু বা মূৰ্খ বা পাগল, এই তিনিটা বুজায়। শিশুবিলাকে, মূৰ্খবিলাকে আৰু পাগলবিলাকে চাম্পৰাই কি বস্তু চিনি নাপায়। মই আজি আপোনাৰ আগত সাম্পৰাই কি বস্তুটো এই কথাটো ক'ব খুজিছোঁ। সাম্পৰাই মানে এই জন্মত কৰা ভাল পবিত্ৰ কৰ্মৰ ফলস্বৰূপে অহা জন্ম পৰলোকক সুন্দৰ কৰাৰ যিটো জ্ঞান, ইয়াৰ নাম সাম্পৰাই। এই জন্মত কৰা সদগুণ, সদ বিচাৰ, সদ ভক্তি, সদ সংস্কাৰৰ দ্বাৰা যি পুণ্যপ্ৰাপ্ত হৈ অহা জন্মবিলাক অত্যন্ত সুন্দৰ কৰি ভগৱন্তৰ চৰণ দৰ্শন কৰাৰ অধিকাৰ পাই যায়, তাৰ নাম হ'ল সাম্পৰাই। মহাত্মা গান্ধীয়ে ইমান ডাঙৰ কাম কৰিলে পৃথিৱীত, বহুত ডাঙৰ কাম কৰিলে, তেনেকুৱা কাম কোনেও কৰাই নাই। সেইকাৰণে পৃথিৱীৰ মানুহৰ আধা মহাত্মা গান্ধীৰ শিষ্য। এনেই আমাৰ এইটো গুৰু পৰম্পৰা, আপোনাক গুৰু মানিলো, আপুনি কাণত মন্ত্ৰ দিয়ক, এইটো কথা নহয়। যিজন মানুহৰ বিচাৰ, আচাৰ, সঞ্চাৰ এই গোটেইবিলাক দেখি অন্য মানুহ তেওঁৰ ভক্ত হৈ যায়, লাইনত গুচি যায়, সেইবিলাক শিষ্য। মহাত্মা গান্ধীয়ে ইমান কিতাপ লিখিলে, মানে আপোনাৰ সমুদ্ৰ নিচিনা কিতাপ তেওঁ গান্ধীৰ ওপৰত। গান্ধীয়ে নিজেও মোৰ সত্য অন্বেষণ কাহিনী বুলি এখন কিতাপ লিখিলে, বৰ সাংঘাতিক। হিন্দ স্বৰাজ্য বুলি এখন লিখিলে, বহুত সাংঘাতিক। তাতকৈও ডাঙৰ এখন হ'ল ইণ্ডিয়া অফ মাই ড্ৰিমছ, এইবোৰ সাংঘাতিক কিতাপ। ইমানবিলাক হোৱাৰ স্বত্তেও মহাত্মা গান্ধী কৈছিলে, তুমি ভাৰতৰ ৰাষ্ট্ৰপতি হৈ যোৱা। তেওঁ ক'লে, মই নালাগে, এইবোৰ নালাগে। নহ'লে প্ৰধানমন্ত্ৰী হৈ যোৱা। প্ৰধানমন্ত্ৰীও নালাগে মোক। কাৰণ মহাত্মা গান্ধীয়ে চাম্পৰাই বোলা বস্তু বুজি পাইছে। মহাত্মা গান্ধী গোটেইবিলাক হৈ যোৱাৰ পিছত তেওঁক আৰু গুলি মাৰিব, আৰু তেওঁ গুলি কেইবাবাৰ মাৰিছিলে, 7 বাৰ মাৰিলে, কিন্তু বাচি গ'ল। 7 বাৰ ফেইল হৈছিল। তেতিয়া মহাত্মা গান্ধীয়ে তেওঁৰ নাতিনী মনু, তেওঁৰ লগত থাকে, মনুক ক'লে, মনু, মোক তোমালোকে মহাত্মা নুবুলিবা,
এতিয়ালৈকে মই মহাত্মা নহয়, কিন্তু যিদিনাখন মোক ধৰি লওক কোনোবাই যদি গুলি মাৰি দিয়ে, বম মাৰি দিয়ে, সেইখিনি সময়ত মোৰ মুখৰ পৰা কি ওলাইছে সেইটো চাই মই মহাত্মা, পাপাত্মা বা দুৰাত্মা। মই যদি ভগৱান ৰামৰ নামটো ল'ব নোৱাৰিলোঁ, কৃষ্ণৰ নামটো ল'ব নোৱাৰিলোঁ, হৰিৰ নামটো ল'ব নোৱাৰিলোঁ, আৰু অন্যহে কথা ভাবি থাকিলোঁ, মোৰ মা ক'ত, দেউতা ক'ত, দেউতা মই মই মৰিলোঁ, মোৰ ল'ৰা ছোৱালী এইবোৰে চিন্তা কৰিলোঁ, সম্পত্তি চিন্তা কৰিলোঁ, তেতিয়াহ'লে মোক তোমালোকে পাপাত্মা আৰু দুৰাত্মা বুলি ক'বা, আৰু মোৰ মুখত তোমালোকে থুৱাবা। মহাত্মা গান্ধী যেতিয়া গুলি মাৰি দিলে, তেতিয়া তেওঁ কি ক'লে, মুখৰ পৰা কি ওলালে? হে ৰাম, ঢলি পৰিল। গতিকে তেওঁ যিটো কথা কৈছিলে আগতে, সেই কথাটো প্ৰথম আৰম্ভতে যে সৰু আছিলে, তেনেই এন্ধাৰত যাবলৈ ভয় কৰে, ভূতে ধৰে বুলি। তাত ৰম্ভা বুলি এগৰাকী বন কৰা মহিলা আছিলে, গাঁৱৰ পৰা আহি পেলাই তেওঁ তাতে চাকৰি কৰি বন কৰে, কাঁহী বাতি ধুৱে, এই কৰে, ঘৰৰ কাম কৰে। সেই মানুহগৰাকীয়ে বোলে তুমি ৰাম বুলি ক'বাচোন, ৰামটো কৈ থাকা, ভূত পেট পিশাচ কোনো একোৱে আহিব নোৱাৰে, ধুমুহা বতাহে তোমাক একো নকৰে, ৰাম বুলি কোৱা। জানা শ্ৰী ৰাম নাম নিজ সমস্ত শাস্ত্ৰৰ মূল বীজ, সঞ্জীৱনী প্ৰায় যাৰ নে প্ৰৱেশ, যদি হলাহল পান কৰে প্ৰলয় বহনিত যদি পৰে, মৃত্যুৰ মুখতো প্ৰৱেশী নাহি ভয়। ৰাম নাম যদি কাৰোবাৰ হৃদয়ত আহি বহি গ'ল এবাৰ, কৃষ্ণ নাম যদি এবাৰ আমাৰ মগজুত সোমাই গ'ল, হৰি নাম যদি আমাৰ অন্তঃকৰণত সোমাই গ'ল, তেওঁক কোনেও একো কৰিব নোৱাৰে। মৃত্যু যদি হয় তথাপিও তাত ভয় নাই। চববিলাকৰ মূলটো এইটোৱে, বৰ ধুনীয়াকৈ লিখি ৰাখিছে সিফালেদি, যে চব যিমান বস্তু আছে চবৰে মূল বস্তুটো হ'লে ঈশ্বৰৰ হৰি নামহে। সিফালেদি লিখা আছে, সিটো চাই মই আহি বুজি ক'ৰবাত এটাতো মানে চৰ্ভেটো লাগিছিল, চৰ্ভেটো চৰ্ভেটো এই গোটেইকেইটাতো লাগে, যেই নহয় ঘূৰাই ল'ব। কথাটো হ'ল কি, শেষত কি হ'ল, মহাত্মা গান্ধী সমাধিত গৈ হেৰি হ'ল, তেওঁখন সমাধি ৰাজঘাটত কৰিলে। আৰু এইখনত কি আছে গম পাইছেনে? যি গৈছে দেখিছে, এটাই গৈছে, হে ৰাম। মহাত্মা গান্ধীৰ জীৱনৰ সাৰাংশ হ'ল হে ৰাম। বিনোবাজীৰ কথা ক'লো মই এতিয়া, বিনোবাজীৰ সাৰাংশ কি, তেওঁ য'ত সমাধি আছে তাত কি লিখা আছে? ৰাম হৰি গীতাই, এইটা গতিকে আমি আজি প্ৰশ্ন এইটো সুধিব খুজিছো আপোনালোকক সকলোকে, গোটেই পৃথিৱীৰ লোকসকলক, যে আপোনালোকৰ মৃত্যুৰ পিছত কোনটো শব্দৰ দ্বাৰা আপোনাক স্মৰণ কৰিবলৈ আপুনি দিব? আপোনাৰ জীৱনত কোনটো শব্দ? মহাত্মা গান্ধীৰ হে ৰাম আৰু বিনোবাজীৰ ৰাম হৰি, ৰাম হৰি, আপুনি কোনটো দিব? কেলে কৈছো মই কথাটো? মহাত্মা গান্ধী আৰু বিনোবাজীয়ে, জয়প্ৰকাশ নাৰায়ণ, এইবিলাক মানুহে আৰু সাধুসন্তসকলে সম্পত্তি কিন্তু ত্যাগ কৰিছে।
বাহ্য যিবিলাক সম্পত্তি আছে অলপ দিন থাকিব। সোণ ৰূপ হীৰা মুকুতা ধন দৌলত ল'ৰা ছোৱালী পত্নী পতি এইবিলাক সদায় নাথাকে, এইবিলাক এদিন গুচি যাব আমাৰ পৰা। সাম্প্ৰদায়হে থাকিব। আপুনি এই জীৱনত যিখিনি ভাল কৰিলে তাৰ ফলস্বৰূপে যিটো লৈ আপুনি আগত যাব আপোনাৰ কাৰণে যি তৈয়াৰ কৰিছে, এতিয়া ভগৱানেই বোলক বা ব্ৰহ্মাই বোলক আপোনাৰ কাৰণে অহা জন্মটোৰ প্লেনিং কৰিছে। এইটো হ'ল সম্প্ৰদায়। নচাম্পৰায় প্ৰতিভাতি বালম, মূৰ্খবিলাকে বালকবিলাকে আৰু পাগলবিলাকে এই সম্প্ৰদায় নাই। কি ক'ত আৰু এখন স্বৰ্গ আছে, মৰ্ত্য আছে, পাতাল আছে, বৈকুণ্ঠ আছে, ক'ত ঈশ্বৰ আছে? বিলকুল নাই। নালাগে আমাক ঈশ্বৰ। আমাৰ সম্পত্তি হ'লেই হ'ল, ধুনীয়া এগৰাকী পত্নী হ'লেই হ'ল, ভাল ল'ৰা ছোৱালী কেইটামান হ'লেই হ'ল, আমি ৰজা হ'বলৈ পালেই হ'ল, সিংহাসনত বহিবলৈ পালেই হ'ল, তাত আৰু একো নাই, আমাক আৰু নালাগে। এই চব মিছা। কোনে কয়? বালকে, পাগলে আৰু মূৰ্খই। প্ৰমাদ্যন্তম বিত্ত মোহেন মূঢ়ম। পইচা যেতিয়া হৈ যায় নহয়, মানুহ আৰু পাগলে প্ৰমাদ্যন্ত প্ৰমাদী হৈ যায়। সম্পত্তি অলপ লাগে। চাই ইতনা দিজিয়ে, গোস্বামী তুলসীদাসে কৈছে, কবিৰ দাসে কৈছে, কবিৰ দাসে চাই ইতনা দিজিয়ে, হে ভগৱান প্ৰভু মোক ইমানেই দিয়া, যামে কুটুম সমাই, যিটোৰ পৰা মোৰ পৰিয়ালটো ঠিককে চলি থাকে, ইমানখিনিয়ে দিয়া সম্পত্তি। চাই ইতনা দিজিয়ে যামে কুটুম সমাই, মোৰ যাতে পৰিয়ালটো বিপদত নপৰে, ভোকত নমৰে, ল'ৰা ছোৱালীয়ে পঢ়িবলৈ নপৰাকৈ নাথাকে, বেমাৰী হ'লে ঔষধ পাব নাপায়, তেনেকুৱা নকৰিবা। সেইখিনি পাওঁ, কিমানখিনি দিয়ে। মেবি ভোকা নৰহো, মই যাতে ভোকত থাকিবলৈ নাপাওঁ। সাধু ভোকা নাযায়, সাধু কোনোবা মোৰ ঘৰলৈ যদি আহিছে ভকত বৈষ্ণৱ, তেওঁসকলে একো খাবলৈ নাপালো বুলি ভোকত যাতে ঘূৰি নাযায়, ইমানখিনিয়ে সম্পত্তি দিয়া। প্ৰভুসকল, আইসকল, সম্পত্তি ইমানেই লাগে যাতে আপুনি ভোকে নাথাকে, আপোনাৰ ল'ৰা ছোৱালীকেইটা ভোকে নাথাকে, তাত যাতে পঢ়া শুনা কৰিবলৈ যাতে সুবিধা নাপায়, তেনেকুৱা হ'ব নালাগে। যিমান পাৰে আগবঢ়াওক, সেইখিনি লাগে, সেইখিনি কৈছোঁ। আৰু কোনোবা ওচৰ চুবুৰীয়া ঘৰৰ বা এইবিলাকৰ যদি বেমাৰ আজাৰ হয়, তাত আমি ইমান সহায় কৰিব পাৰিব লাগে, ইমানখিনিয়ে দিয়া। আৰু সাধু সন্তত আপোনাৰ ঘৰলৈ যাতে ভোকত ঘূৰি নাযায়। চাই ইতনা দিজিয়ে যামে কুটুম সমাই, मैं भी भूखा न रहूं, সাধু ভোকা নাযায়। ইয়াৰ বাহিৰে বহুত বেলা নালাগে নহয়। এইকেইটা কৰিবলৈ বহুত বেছি দৌৰা দৌৰি বহুত কৰিব নালাগে। কিন্তু চাব, সোণ যদি বেছি হ'ল, সম্পত্তি যদি বেছি হ'ল, পইচা যদি বেছি হ'ল, খৰচ কৰি যায় সীমা, ধৰ্মৰ সীমা খৰচ কৰি গুচি যায় মানুহ। মোৰ সমান আৰু কোনো নাই বুলি কয়। এটা পাপে বচাবলৈ আৰু 10টা পাপ কৰিবলগীয়া হয়। এটা ভুল কৰিলে, এটা অন্যায় কৰিলে, সেই অন্যায়টোক ঢাকিবৰ কাৰণে 10টা অন্যায়ৰ জন্ম দিবলগীয়া হয়। এইটো কৈছে। আনন্দ নাথাকে মানুহৰ মনত। আজিকালি মানুহবিলাক, আগৰ মানুহবিলাক বৰ বঢ়িয়া বঢ়িয়া আছিল, যদিও মুখত মানে পাউডাৰ সিমানি নঘঁহে, তথাপিও মহিলাবিলাকো বৰ ধুনীয়া আছিল, পুৰুষবিলাকো বৰ ধুনীয়া আছিল। আজিও কিছু আছে, নাই বুলি নকওঁ, আছে। কিন্তু চববিলাকৰ চিন্তা, চবৰে চিন্তা, ঘৰবিলাকত শান্তি নাই। মোৰ ওচৰলৈ কিমান মানুহ আহে, শান্তি নাই। এই শান্তিটো মনলৈ আনি, চকুলৈ আনি, হৃদয়লৈ আনি
ঈশ্বৰত আমাক সমৰ্পণ কৰি দিয়াটোৱেই হৈছে আমাৰ জীৱনৰ মানৱ জীৱনৰ চৰম আৰু পৰম লক্ষ্য। নচাম পৰায় প্ৰতিভাতি বালম প্ৰমাদ্যন্তম বিত্তমোহেন মোহম অয়ম লোকো নাস্তি ইতি মানি পুনঃ পুনৰ্বসমাপদ্যতে মে। যিবিলাক মানুহে এইটোকে ভাবি পইচাহে সঁচা, সম্পত্তিহে সঁচা, মাটিহে সঁচা, ঘৰ বিল্ডিঙে সঁচা, গাড়ীহে সঁচা, এইবিলাক ভাবি যদি থাকে আৰু বাপৰে বাপ, এজন ভকতক যিটো সন্মান দিব লাগে তাতকৈ তেওঁ নিজৰ গাড়ীখনক বেছি সন্মান দিয়ে। আপুনি গাড়ীখন টপৰ এটা মাৰকচোন, তেওঁৰ গাটো জ্বলিবলৈ ধৰে। ইমান ডাঙৰ হ'ল নে এই বস্তুটো? এনেকুৱা মানুহৰ কি অৱস্থা হৈছে? পুনঃ পুনৰ্বসমাপদ্যতে মে। মোৰ বশলৈ আহিব লাগে আৰু মই বাৰে বাৰে সিহঁতক জন্ম লোৱাৰ পিছতো বাৰে বাৰে মই সিহঁতক কি কৰোঁ? নৰকত পেলাই নানা যন্ত্ৰণা দিম। যমে কৈছে। ব্ৰহ্মাণ্ড য'তলৈকে আছে, আমি য'ত আছো, আমি 7 নম্বৰ 8 নম্বৰত আছো। 7 নম্বৰ। তাৰ তলতো তল, সুতল, তলাতল, বিতল, ৰসাতল, এই গোটেইবিলাক সেইফালে ওপৰলৈও আছে। এনেকৈ ভূৰ ভুৱস্বহ মহ আদি আদি লোক হৈ ওপৰত ব্ৰহ্মালোক আছেগৈ। সেইটোকে ব্ৰহ্মালোক ক'ত সত্যলোক বুলিও কয়, ব্ৰহ্মালোক বুলিও কয়। এই ব্ৰহ্মালৈকে গোটেইবিলাক যিমানবিলাক জীৱ আছে সকলো ভয়ভীত। কিয়? এই সম্পত্তিৰ মোহত, বাহিৰৰ বস্তুৰ মোহত এওঁলোক মোহিত। বিত্ত মোহে মূঢ়ম। পইচাই লোভ কৰি দিয়ে, সম্পত্তিয়ে লোভ কৰি দিয়ে। আৰু ব্ৰহ্মাৰ নিচিনা এজন মানুহেও আহি কৃষ্ণৰ গৰু চৰাই থকা তাৰ পৰা ল'ৰাবিলাকক আৰু হেৰিবিলাকক লৈ গুচি দিয়ে। সেইটো আপুনি জানি শেষত দেখিলে আৰে ল'ৰা আৰু ডাঙৰি গোটেই সোপাটো ইয়াতে আছে, কৃষ্ণটো বিচাৰি নাহিলে। কি হ'ল চাওঁ বুলি দেখে যে একেই ডাঙৰি আৰু একেই গোপবালক গোটেই সোপা আছে। তেতিয়া মোৰ অচন্দাই হৈ পৰি গ'ল আৰু দেখিলে যে ভগৱানৰ ইমান মায়া। আৰু শেষত এই চাৰিমুখীয়া ব্ৰহ্মাই ভগৱানৰ চৰণত শিৰ ধুই পেলাই কান্দিবলৈ ধৰিলে। এটাতকৈ ডাঙৰ জ্ঞানীটোৰ ব্ৰহ্মাহে। সেই ব্ৰহ্মাৰো এইটো অৱস্থা হৈছে। বিত্ত মোহেন মূঢ়ম নায়ম লোকো পৰস্তিমানি। মানে এই লোক আছে আৰু ক'ত পৰলোক আছে একো নাই, এইবুলি ভবা মানুহবিলাকৰ মই মানে শাসন কৰোঁ। মোৰ জমদূতে লৈ আহিব আৰু শাসন কৰা। দ্বিতীয় কথা আপোনাক ক'ব খুজিছোঁ, সংক্ষেপতে কৈছোঁ, আমি ঘূৰি যাব লাগে, আপোনাৰো কাম বহুত আছে। এহি সংস্পৰ্শজা ভোগা দুঃখয়োনয়ৈবতে আদ্যন্তবন্তঃ কৌন্তেয় নতেষু ৰমতে বুধঃ। এয়া প্ৰশ্ন আহিল, আপুনি মূঢ় হ'ব নে বুঢ় হ'ব? দুটা শব্দ, মূঢ় আৰু বুঢ়। মূঢ় মানে পাপী, যিবিলাক একো কিং কৰ্তব্য বিমুখ যিবিলাক লোক, কথাবোৰ বৰ দেৰিকে বুজি পায় বা নাপায়, এইবিলাকক বোলে মূঢ়। পতঞ্জলি যোগসূত্ৰত 5টা মনৰ স্থিতি দিছে, তাৰ এটা মূঢ় এটা স্থিতি। মই সেইটোলৈ নাযাওঁ, কিন্তু ক'ব এইটো খুজিছোঁ যে মূঢ় আৰু দ্বিতীয় হ'ল বুঢ়। বুঢ় মানে জ্ঞানী। জ্ঞানীসকলে ক'ত নফচে এইটো কৈছে। ইয়েহি সংস্পৰ্শজা ভোগা নাহি ভৱ
ভংগ বুলি ক'ব লাগে, গাব লাগে। নাহি ভৱ ভয় ভৱ হৰি হৰি বুলি গায়। ভৱ ভংগ নাই যিবিলাকে ভোগত থাকে। সংসাৰৰ যিমানবিলাক ভোগ আছে, একদম কীট পতংগৰ পৰা আৰম্ভ কৰি শুকৰ আদি জীৱবিলাকৰ পৰা আৰম্ভ কৰি ব্ৰহ্মালৈকে চববিলাকে যিবিলাকে ভোগ ভুগিছে, কেনেকে ভোগে গম পানে? সংযোগৰ দ্বাৰা। ভোগ যিমানে আছে চব সংযোগ প্ৰধান। সংযোগ নহ'লে ভোগ নহয়। পতি পত্নীৰ সংযোগ হ'ব লাগিব, জিভা আৰু ৰসগোল্লাৰ সংযোগ হ'ব লাগিব, চকু আৰু গোলাপ ফুলৰ সংযোগ হ'ব লাগিব। এনেকে গোটেইবিলাকৰ সংযোগৰ ফলস্বৰূপে ভোগ পোৱা যায়। য়েহি সংস্পৰ্শজা ভোগ। ভোগটো আপোনাৰ সংস্পৰ্শৰ জনিত। এই কাপোৰখন বৰ ধুনীয়া কাপোৰখন মোৰ গাত লাগিছে, সংস্পৰ্শ হৈছে বুলি মই এই ভোগটো ভুগিছোঁ। এখেতৰ হাতখনক মই ধৰি সংস্পৰ্শ কৰিছোঁ বুলি মই ভোগটো ভুগিছোঁ। সংস্পৰ্শৰ বিহিনে কোনো ভোগ ভগা নাযায়। আৰু ভোগৰ শেষৰ পৰিণতি কি? যিমানে ভোগ ভুগিব সিমানে ৰোগী হ'ব, যিমানে ভোগ ভুগিব সিমানেই ভয়াতুৰ হ'ব, যিমানে ভোগ ভুগিব সিমানেই অজ্ঞানতা বাঢ়ি গৈ থাকিব। ভোগ মানে অজ্ঞানতা। ভোগে জ্ঞান হৰণ কৰে, ভোগে স্বাস্থ্য কাঢ়ি লয়, ভোগত ৰোগ, ৰোগত মৃত্যু। ভোগে ভয় আনি দিয়ে। ধুনীয়া এটা যদি বস্তু আনে আপুনি খাবলৈ, লুকুৱাই ৰাখে কিছুমানে, কেলে ভয় কৰে, কোনোবা এজন লৈতো নাযাবইতো। সোণৰ আঙুঠিকেইটা, ভাল ভাল বস্তুকেইটা কোনোবাই ডকাইতে বা চৰকাৰেতো উঠাই লৈ গুচি নাযাব, মাটিডৰাটো লৈ নাযাব, ভয়। ভোগে ৰোগ আনে, ভোগে ভয় আনে, ভোগে মৃত্যু আনে, ভোগে অজ্ঞানতা আনে। য়েহি সংস্পৰ্শজা ভোগা দুঃখ যৌনয় এৱতে। দুখৰ জন্মদাতা। যিটো বস্তু প্ৰভুসকল আপোনালোকে আটাইতকৈ বেছি সুখৰ বুলি ভাবি তাৰ কাৰণে জীৱন লগাই দিছে, সেই বস্তুটো পোৱাৰ লগে লগে আপোনাৰ কিন্তু দুখ আহি গ'ল। পাণ্ডৱে আমাৰ দেউতাৰ সম্পত্তিখিনি লাগিবই, ৰাজ্য আমাক লাগিব বুলি লাগিল, নিদিয়ে পাণ্ডৱ। কিমান কাহিনী হৈ গ'ল চব আপোনালোকে জানে, মই ঘূৰাই নকওঁ। এটা কথা আপোনালোকৰ ওচৰত নিবেদন কৰিব খুজিছোঁ, শেষত গৈ বিচৰা বস্তুটো পালেগৈ কিন্তু যুধিষ্ঠিৰে, পাণ্ডৱে পালেগৈ। শেষত এই বস্তুটো পালেগৈ। কি পালে? হস্তিনাপুৰৰ সিংহাসন পালে। ইন্দ্ৰপ্ৰস্থৰ সিংহাসন, হস্তিনাপুৰৰ সিংহাসন দুইখন একেলগে মিলাই পালে। ওই যে সিংহাসনত বহাৰ লগে লগে যুধিষ্ঠিৰে বাপৰে বাপ, কি বস্তু এইটো? মই সুখৰ বুলিয়ে গোটেই লাগি আছিলো, এই দুখেই দুখ দেখোন এইটো। আমুকক আমুকটো লাগে, তামুকক তামুকটো লাগে, এইটো হ'ল সেইটো হ'ল, মই খাব নোৱাৰা হ'লোঁ, মই শুব নোৱাৰা হ'লোঁ, খাবলৈ গ'লে কেঁচা তেজৰ গোন্ধ পাওঁ, দুনিয়াৰ চব জল আনি আনি ধুইছোঁৱেই হাত, বহুতবিলাক পাৰফিউম লগাইছোঁ, তথাপিতো নহয়, কেঁচা তেজ নাযায়। পাপ কৰা মানুহৰ কেঁচা তেজ নাযায়। পাপ কৰা মানুহে শুব নোৱাৰে কেতিয়াও।
পাপ এইকাৰণেই কৰিব নালাগে যে পাপ যাৰ কাৰণে এই ইখেতৰ বিৰুদ্ধত যদি মই পাপ কৰিলোঁ এখেতৰ বেছি দুখ নহয়। মই যে পাপ কৰিলোঁ মই গোটেই জীৱন দুখী হৈ থাকিম, সেইকাৰণে পাপ বেয়া। পাপ যিজনে কৰে তেওঁ শান্তিক বিসৰ্জন দিলে আৰু টোপনি নাহে। Macbeth had murdered sleep, therefore Cawdor shall sleep no more. Innocent sleep that nourishes life. Macbethe টোপনিক হত্যা কৰিলে। যি টোপনিয়ে জীৱনক শক্তিশালী কৰে সেই টোপনিক মানে ডানকান শুই আছিল তেওঁক মাৰিলে, কাটি দিলে। ডানকানক নাই কথা, টোপনিক কাটিলে, হত্যা কৰিলে। গতিকে আৰু মেকবেথে আৰু লেডি মেকবেথে কেতিয়াও আৰু শান্তিৰে শুব নোৱাৰে। পাপ এইকাৰণেই কৰিব নালাগে, যি পাপ কৰাৰ লগে লগে পাপী সদায় দুখী হবলৈ ধৰে, তাৰ শান্তি শেষ, শান্তি নাই। यही संस्पर्शजा भोगा दुःखयो नय एवते। তাৰপৰা দুখৰহে জন্ম হৈ থাকিব, এটাৰ পিছত এটা দুখ বাঢ়ি গৈ থাকিব, ভোগবিলাকে কৰি দিব। আৰু তেওঁকো তেনেকুৱা যুধিষ্ঠিৰক টোপনি আহিবলৈ ধৰে, চিলমিলকে টোপনি আহিবলৈ ধৰে, একদম দণ্ডা লৈ পেলাই এই মৰা জীৱবিলাকে দৌৰি আহে, মাৰিম মাৰিম, তোক কাটিম কাটিম, আমাৰ পৰিয়াল নষ্ট কৰিলে, আমাৰ ল'ৰা ছোৱালী নষ্ট হ'ল, আমি পত্নী এৰিবলৈ তই বিধৱা হ'ল, এই কৰিলে তয়ে কৰিলি, তোকে কাটো বুলি পেলাই শেষত দেখিলে ইয়াত শান্তি নাই, এতিয়া শান্তি ক'ত, স্বৰ্গৰ ৰাজ্যলৈ যাওঁ বুলি ক'লো। ৰাস্তাত এটা 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 এটাকে হেৰুৱাই গৈ থাকিলে। দ্ৰৌপদী পৰিল প্ৰথমতে, সহদেও পৰিল দ্বিতীয় নম্বৰত, নকুল পৰিল তৃতীয় নম্বৰত, অৰ্জুন পৰিল চতুৰ্থ নম্বৰত, ভীম পৰিল সেইটো নম্বৰত। কোনো নাই, নবডি, আপোনাৰ কোনো নাযায়। क्या लेकर के आया जग में, क्या लेकर के जाएगा, क्या लेकर के जाएगा। मुठ बंध कर आया जग में, हाथ पसारे जाएगा, हाथ पसारे जाएगा। কোনো এজন মৰা মানুহ নাই যিজনে হাতত মুঠি মাৰি আছে, চবে এনেকে মেলিয়ে গৈছে। কেলে ভগৱানে কয় তই যদি এটা বেজিও ল'বলৈ লৈছ নাই, মই ঘূৰাই লৈ ল'ম, খুৰিলে হাত একো নাযায়। আহোঁতে আহিছে যে মই মায়াক নিশ্চিত কৰিম, মই ভগৱানৰ নাম ল'ম, মই পৃথিৱীৰ পৰা হেৰি হৈ যাম, এনেকে আহে। লাহে লাহে মায়াত পৰি 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 শেষত যাবৰ সময়ত এনেকুৱা হয়। यह नहीं तेरा, यह नहीं मेरा, ईश्वर का यह राज है। ईश्वर का जल, ईश्वर का स्थल, ईश्वर का ही अनाज है। সেইটো তোৰ নহয়, এইটো মোৰ নহয়। यह नहीं तेरा, यह नहीं मेरा, ईश्वर का यह राज है, भगवानৰে राज है। এইখন ঘৰ শ্ৰদ্ধেয় ৰবীন্দ্ৰ মহন্ত ডাঙৰীয়াৰ, দেও মহন্ত ডাঙৰীয়াৰ ঘৰ এইখন নহয়। আৰু যদি ভাবিছে ভগৱানে কাঢ়ি লৈ ল'ব। আপুনি যদি ভাবিছে আপোনাৰ পৰিয়াল আপোনাৰ, মিছা ব্যৰ্থ, নাথাকে আপোনাৰ একো। দাঁতেই নাথাকিল, মোৰ চকুৱেই নাথাকিল, চুলিয়ে গুচি গ'ল, আমাক নসোধাকে গুচি যোৱা বস্তুবোৰ আমাৰ নেকি? যদি আমাৰ পাৰ্মিশ্যন লৈ যায় তেতিয়াহ'লে আমাৰ। কোনে পাৰ্মিশ্যন লৈছে কওকচোন? কোনেও পাৰ্মিশ্যন নলোৱাকৈ যিকেইটা বস্তু আপুনি শৰীৰ বুলি চলাই আছে, ধুনীয়াকৈ চলাই থাকক, কিন্তু এইকেইটাই আপোনাক কোনো পাৰ্মিশ্যন নলোৱাকৈ যাব। কিন্তু
যেতিয়া আমাৰ পাৰ্মিশ্যন নোলোৱাকৈ যিটো বস্তু যাওঁ বুলি যাব পাৰে তেতিয়া আমাৰ কেনেকৈ হয় ঈশ্বৰ কাহিহৰাল ঈশ্বৰৰ কাজ হ'লে ঈশ্বৰ কাহি জল ঈশ্বৰৰে স্থল ঈশ্বৰে আমাক আনাজ মানে খাদ্য দিছে আমাক यही সংস্পৰ্শজা ভোগা দুখয় নয় এই বতে দুখেহে দুখ দিব যেনেকৈ যুধিষ্ঠিৰক দিলেগে যেনেকৈ আমাক সবকে দিয়ে দিব আদ্যন্তমন্ত কৌন্তেয় কেলে এই সুখৰ যিবিলাক সামগ্ৰী আছে তাৰ আদি আছে আৰু অন্ত আছে সুখটো পোৱাৰ আগতে ৰসগোল্লা খোৱাৰ আগতে যে নাই পোৱা কেতিয়া পাম কেতিয়া পাম কেতিয়া পাম কেতিয়া পাম বুলি দুখী যেতিয়া ৰসগোল্লা এটা পালে তেতিয়া দুখী যে সোনকালে শেষ হৈ যাব সোনকালে শেষ হৈ যাব ইয়াৰ কাৰণে দুখী আকৌ ৰসগোল্লা যে 10 কিলো দিলে দুটা বা তিনিটাহে খাব পাৰে বেছি খাব নোৱাৰে ভোগ কৰিব নোৱাৰো বুলি দুখী আৰু লাষ্টত এই বস্তু গুচি যাব নহয় তাৰ স্মৃতিত মানুহ দুখী হৈ থাকে মই আগতে ৰসগোল্লা খাইছিলোঁ এতিয়া নাই মই আগতে হাতী চলাইছিলোঁ এতিয়া হাতী নাই মই আগতে পত্নীৰ লগত আছিলোঁ মই আনন্দ কৰিলে পত্নী নাই কিয় যাৰ আদি আছে তাৰ অন্ত আছে যাৰ আদি আৰু অন্ত আছে দুইটা বস্তুৱে অসুখী দুখ দিয়া কেৱল দুখৰ কাৰণে সংসাৰ নাই কি ক'লো প্ৰভুসকল আকৌ ঘূৰাই কৈছো যিটো বস্তুৰ আদি আছে তাৰ অন্ত আছে আৰু যাৰ আদি আৰু অন্ত আছে সেই গোটেই বস্তুৱে দুখ এই সংস্পৰ্শজা ভোগা দুখয় নয় বতে আদ্যন্ত কৌন্তেয় নতেষু তাত ৰমতে বুধ জ্ঞানী লোকে তাত কিন্তু মন নলগায় আপোনালোক সব বুধ মূঢ় নহয় you are all wise men you know so many things and good things then you should know this also one day whatever is coming to you will go away from you and you will be unhappy and sorry with memories only ধন্যবাদ সকলোকে ধন্যবাদ দিলোঁ আমাৰ সোনকালে যাবগৈও লাগে আপোনালোকৰ কাম আছে তেখেতে 100 বছৰ জীয়াই থাকক সকলোৱে প্ৰাৰ্থনা কৰক আইগৰাকী আৰু দ্বিতীয় কথা হ'ল যে আজিকালি আগৰ দৰঙৰ মানুহৰ বৰ পৰিভৰ আমাৰ তাতো আছিল আজিকালি দৰঙৰ মানুহ কম যাবলৈ ল'লে বৰ ভাল প্ৰজা এইসকল আৰু এই গোটেইবিলাক আমি ভাল পাওঁ সেইকাৰণে দৰঙলৈ আহোঁ আমি খুব আহিছোঁ মই দৰঙত বহুত জেগাত মিটিং কৰিছোঁ আৰু মাতে আহোঁ ইয়ালৈ চব জেগা আজিও আমাৰ ছোৱালীয়ে আমেৰিকাৰ পৰা গৈছে কিয় যাব লাগে ইমান দূৰ হয় এই হয় নহয় মই এইটো যাবই লাগিব যোৱা বাৰু সোনকালে ঘূৰি গুচি আহিব গতিকে দৰঙৰ মানুহ এতিয়া আমাক লাগে ভাল এজন নামঘৰীয়া মই সব জেগাতে ক'বলৈ লৈছোঁ এজন নামঘৰীয়া বৰ আদৰ্শৱান যি আধ্যাত্মত থকা আৰু এই কৰিব পাৰিব ঈশ্বৰৰ কামখিনি কৰিব পাৰে আমাৰ আছে দুগৰাকী নামঘৰীয়া মহিলা আছে আমাৰ তেওঁলোককো সহায় কৰিবৰ কাৰণে লাগিব ডাঙৰ নামঘৰ কৰিবলৈ লৈছোঁ যেতিয়া চব লাগিব আপোনালোকেও চাওক ভাল নামঘৰীয়া হ'লে আমি অলপ দিমো পইচা নিদিয়া নহয় কিবা তেওঁ চলিব খোৱা বোৱা ব্যৱস্থাটো আমাৰ আশ্ৰমৰ লগত নিৰামিষ আমি আকৌ আমাৰ প্ৰায় 5,000 মান টকা খৰচ হয় মায়ে সেইখিনিতো পাব আৰু কিবা এটা দিম আমি এনেকৈ মিলাই আপোনালোকে ভাল সৎ স্বভাৱৰ ভক্তিমান ব্যক্তি দিব পাৰে তেতিয়াহ'লে সেইটোও চাওক আমি অন্য জেগাতো কৈছোঁ নাই কোৱা নহয় তেতিয়াহ'লে কৈছোঁ য'ৰ পৰা হয় ঈশ্বৰে নামঘৰীয়া লাগে ভাল নামঘৰীয়া নামঘৰ চলাব পৰা আৰু আশ্ৰম আপোনালোকৰ আছেই আপোনালোকক আমি বিচাৰিছিলোঁ প্ৰায়ে
আমাৰ লগত যাত্ৰাত যায় এইবাৰ অকণমান কথাত খুঁত এটা লাগিল আগতে নালাগে কথা পুতি কেলে নগ'ল মানুহবিলাক যাব এইখন গাড়ীৰ পৰা সিখন গাড়ী উঠিব লাগে সেইটো ভয়তে নাযায় সেইটো কথা হ'লনে বা যিয়ে নহওক আফটাৰ অল আপোনালোক সকলোৱে মহান শক্তি আমি বৰ আনন্দ পাইছোঁ শান্তিৰে আপোনাৰ কথাখিনি শুনিছে সেইকাৰণে আপোনালোক সকলোকে সেৱা জনাই আমাৰ বক্তব্য আমি ইমানতে সমাপ্ত কৰিছোঁ আমাক এটা আশীৰ্বাদ দিব আপোনালোকে যে আমি যিখিনি কাম হাতত লৈছোঁ সেইখিনি আমি পূৰা কৰিব পাৰোঁ সেইকাৰণে মই আজিকালি বাকী কাম চব বাদ দি এটা নতুন গ্ৰুপ তৈয়াৰ কৰিছোঁ যি আশ্ৰম চলাব আৰু মই যাতে এইবিলাক মুক্ত হৈ এই কামখিনি লাগি থাকিব পাৰোঁ দিনে ৰাতিয়ে ইয়াত কামনা কৰি আপোনালোকৰ চৰণত সেৱা জনাই মোৰ বক্তব্য ইমানতে সমাপ্ত কৰিছোঁ।